হতো না মই গান্ধীনগৰৰ সময় যে মোৰ নাই। গম পাইছে নিশ্চয় কথা কাৰ কৈছো, কি কথা কব বিচাৰিছো। আমাৰ মৰমৰ ভৃগুদাৰ শেহতীয়া এটা মন্তব্য, আৰু সেই মন্তব্য এতিয়া বন জুইৰ দৰে বিয়পি পৰিছে। কিন্তু আপোনালোকক জনাও যে এই ভিডিঅ'ৰ সত্যাসত্য কি, কিয়নো এই ভিডিঅ'ৰ দুৰ্ভাগ্যই কওঁ নে কি কওঁ নাজানো। আৰু এই ভিডিঅ' মোৰ মোবাইলতে ৰেকৰ্ড হৈছিলে আৰু মই সোধা প্ৰশ্নৰে সেয়া উত্তৰ আছিলে। গতিকে এক গুৰুত্বপূৰ্ণ যে অন্তত মই সন্মুখত আহি আপোনালোকক সঁচা কথাখিনি যাতে কওঁ। কক্ৰোচ জনতা পাৰ্টি বুলি এটা পাৰ্টি আহিছে ইনষ্টাগ্ৰামত, ফেচবুকত, চবতে ধুমুহাৰ সৃষ্টি কৰি আছে। কি হয় এইটো? সকলোৱে জইন কৰাৰ কথা কৈ আছে বহুতে। কি ভাবে আপুনি? কি বা এইটো কক্ৰোচ জনতা পাৰ্টি পলিটিকেল পাৰ্টি নেকি? পলিটিকেল পাৰ্টি নহয়, কিন্তু এটা তেনেকুৱাই ধৰক আৰু বুলি ক'ব পাৰি। আৰু পলিটিকেল পাৰ্টি হলে এবাৰ মেনিফেষ্টো উলিয়াই দিছে, কি কৰিব কি কি নকৰিব। মানে পলিটিকেল পাৰ্টি আৰু মই এতিয়ালৈকে একো বৰ বিশেষকে গম পোৱা নাই কি হৈছিলে, কিয় কৈছিলে, কি সংক্ৰান্তত কৈছিলে। তাৰ পাছত ডিচিশ্যন আপোনালোকে ল'ব যে এয়া ভাল বেয়া কি কি আপোনালোকে, বাকী আপোনালোকৰ কথা। কিন্তু মই পলাই থাকিব বিচৰা নাই, সেইকাৰণে সন্মুখলৈ আহিছো। ঘটনা আছিল প্ৰায় এমাহ নহয়, যেতিয়া CJP ফৰ্মেশ্যন হৈছিলে, মানে যেতিয়া CJP গঠন হৈছিলে, ইনষ্টাগ্ৰামত ভাইৰেল হৈছিলে, চেনচেচন হৈ পৰিছিলে, প্ৰায় তেতিয়ালৈকে 20 মিলিয়ন ফলোৱাৰ্ছ হৈ গৈছিলে। তেতিয়াৰ কথা বৰ্ষাপাৰাত সেই সময়ত খেল চলি আছিলে, এক বিশেষ খেল, য'ত ভৃগু কাশ্যপ, আৰ্টিষ্ট 11 আহিছিলে, MLA 11ৰ মাজত খেল এখন চলি আছিলে, আৰু মই সেই নিউজ কভাৰ কৰিব গৈছিলো। সেই মুহূৰ্ততে মই লগ পাইছিলো ভৃগু দাক, নীল আকাশ দাক। তেওঁলোকক চিনি পাওঁ ভালকে। সুধিছিলো এই কাৰণে যে সেই সময়ত কেৱল তেওঁলোকক সোধা নাছিলো, বহু পাব্লিকক সুধিছিলো। সেই সময়ত আমি ৰিয়েকশ্যন লৈছিলো যে CJP সন্দৰ্ভত কোনে কি ক'ব বিচাৰে, কি ভাবে। যিহেতুকে সেই মুহূৰ্তটো সকলোৱে মনত পেলাওক এবাৰ, সেই মুহূৰ্তটোত হৈছিল কি। সেই মুহূৰ্তটোত কোনোবাই মিম বনাইছিলে, কোনোবাই ধেমালি কৰিছিলে, কোনোবাই চিৰিয়াছ বুলি কৈছিলে, কিন্তু বিশেষকৈ সেই মুহূৰ্তত মিম হিচাপে যথেষ্ট ভাইৰেল হৈছিলে। একচুৱেলি সেইখিনি আমাৰ মিম বুলিয়ে ভাইৰেল হৈছিলে যথেষ্ট। CJP, কক্ৰোচ জনতা পাৰ্টি, ময়ো কক্ৰোচ, কিবা কক্ৰোচ, হেন তেন। অ'কে, সেইখিনি আছিল পিক সময়। গৈছিলো ভৃগুদাক সুধিছিলো যে ভৃগুদা, CJP বুলি এটা পাৰ্টি আহিছে, নতুন পাৰ্টি, কি ক'ব এই সন্দৰ্ভত। ভৃগুদাই কৈছিলে যে এইটোতো মই নামেই শুনা নাই, কি বস্তু হয় এইটো, ৰাজনীতি কিবা নতুন ৰাজনীতি, এনেকুৱা চৰকাৰ বিৰোধী নেকি, এনেকে কৈছিলে। তেতিয়া ময়ো হাঁহি বা অকণমান ধেমালি কৰিয়ে কৈছিলো যে হে এইটো কেনেকে কম, চৰকাৰ বিৰোধী নেকি, এইটো ক'ব নোৱাৰো। সেই কথাটোক লৈয়ে এটা মহাপণ্ডিতে, যিয়ে নিজকে ইণ্টেলেকচুৱেল দেখুৱায়, যাক বহুতে ফ'ল' কৰে, যাক পাৰিলে মুখ্যমন্ত্ৰীয়ে বনাই দিব বিচাৰে, তেনেকুৱা এটা ইণ্টেলেকচুৱেল আছে ইনষ্টাগ্ৰামত ভাইৰেল। সেই ইণ্টেলেকচুৱেলটোৱে মানে স্লেং ইউজ কৰি কিনে কৈছে যে নাজানোৱে যদি কিহৰ ৰিপৰ্টিং কৰি আছ। কিবা কক্ৰোচ কিবা ওলাই থাকে যে, ভাল কি হয় এইটো একচুৱেলি, মানে চৰকাৰ বিৰোধী নে কি আমি ক'ব নোৱাৰো এতিয়া। চৰকাৰ বিৰোধী নে কি আমি এতিয়া ক'ব নোৱাৰো। তেনেহ'লে কি বাদ কাৰণে তহঁতি জাৰ্নেলিজম কৰি আছ? মাইকটো লৈ কিনে কি কৰিবলৈ তাত গৈছ? মানুহজনক কি বাদ সুধিবলৈ গৈছে? তহঁতি নাজানো যদি বুজাবই নোৱাৰো। মই মানে কিবা এটা কক্ৰোচ ময়ো কক্ৰোচ জইন কৰিলো, কোনোবাই কিবা নতুন মানে হেৰি ওলাইছে নেকি ভাবিছো। মহাশয় ডাঙৰীয়া, ভুল হ'ল, ক্ষমা কৰিব, শিকাই দিব। কৰ্মশালা এখন পাতক, আপোনাৰ ওচৰলৈ যাম, ৰিপৰ্টিং কেনেকে কৰে শিকিম। ঠিক আছে, ভুল হৈছে দেই। মই এইটো আকৌ ঠাট্টা কৰা নাই, ঠাট্টা কৰা বুলি নক'ব, আপুনি আকৌ ৰোষ্ট কৰি দিব পাৰে। ঠিক আছে, একচুৱেলি কথাটো এনেকুৱা যে যেতিয়া ভৃগুদাই সুধিছিলে যে চৰকাৰ বিৰোধী নে কি, তেতিয়া এজন ৰিপৰ্টাৰ হিচাপে মই এইটো ক'ব লাগিছিল নেকি যে হয় এইটো চৰকাৰ বিৰোধী, নে মই এইটো ক'ব লাগিছিল নহয় এইটো এটা কমেডি পাৰ্টি। কিয়নো মই পুনৰ কৈছো, সেই পিক মমেণ্টটোত CJPৰ এজেণ্ডা কি, CJPৰ লক্ষ্য কি, উদ্দেশ্য কি, সেয়া বুজা টান আছিল, কোনেও গম পোৱা নাছিল। সকলোৱে বেলেগ বেলেগ ধৰণে লৈছিলে। মই কৈছে, কোনোবাই মিম হিচাপে লৈছিলে, কোনোবাই ধেমালি হিচাপে লৈছিলে, কোনোবাই চিফ জাষ্টিছে কোৱা কথাৰ প্ৰত্যুত্তৰত গঠন কৰা এটা দল হিচাপে লৈছিলে, কিন্তু কোনেও নাজানিছিল একচুৱেলি হ'বলৈ কি গৈ আছে ভৱিষ্যতে। গতিকে সেই হিচাপে এজন সাংবাদিক হিচাপে মই ৰাজনীতি, চৰকাৰ বিৰোধী এই ধৰণৰ শব্দবোৰ ইউজ কৰিব নোৱাৰো কেতিয়াও। আৰু যিটো মুহূৰ্তত মই জানো যে ভৃগুদায়ো জানে, একচুৱেলি ভৃগুদায়ো জানি বুজিয়ে তেনেকে কৈছে, ভৃগুদাই ক'ব বিচৰা নাছিল একচুৱেলি, বা ভৃগুদাই কিয় ক'ব বিচৰা নাছিল সেইটো ভৃগুদাৰ ব্যক্তিগত কথা, সেইটো মই নাজানো। কিন্তু এইটো জানো যে ভৃগুদাই জানিছিল, কিন্তু জানি বুজিয়ে কোৱা নাছিলে তেওঁ। ঠিক আছে, অ'কে, সেইখিনি মোৰ স্পষ্টীকৰণ, মোৰ ভাগৰখিনি মোৰ স্পষ্টীকৰণ। এতিয়া ভৃগুদাহঁতৰ কথালৈ আহোঁ। তাৰপিছত ভৃগুদাই কণ্টিনিউ কৰি গ'ল যে মই নাজানো এইবোৰ বস্তু কি, মই নামেই শুনা নাই, এই ধৰণে ক'লে, মই নামেই শুনা নাই, কেতিয়াবা যিদিনাখন জানিম সেইদিনাখন প্ৰথমে মই তোমাকে মাতি আনি জনাম, তেনেকে ক'ল।
তাৰপিছত নীল আকাশ দাকো সুধিলো নীল আকাশ দা কি ক'ব এই সন্দৰ্ভত। নীল আকাশ দাও ক'লে যে এইবোৰত সময় নষ্ট কৰি লাভ নাই, এদিন বুজিব, সময় বহুত প্ৰয়োজনীয়, মই চাকৰি কৰোঁ, কিবা কৰোঁ। অ'কে, ডাঙৰ কথাটো হৈছে যে সেইটো আজি হয়তো এমাহ দুমাহমান হ'লেই সেই ভিডিঅ'টো আমি পাব্লিছ কৰা, এমাহ দুমাহৰ বেছিয়ে হ'ল চাগে, একজেক্টলি মই ডেটটো পাহৰিলোঁ। হয়, এতিয়া কথাটো হ'ল যে মই আপোনালোকক স্ক্ৰীনশ্বট এখন দি দিম বাৰু, কেতিয়া সেই লৈছিলোঁ তাৰিখটো মই দি দিম আপোনালোকক ভিডিঅ'ত। এতিয়া কথাটো হ'ল যে এমাহ দুমাহ আগত লোৱা ভিডিঅ'টোত কোনেও কিন্তু এই ধৰণে সমালোচনা কৰা নাছিল, কোনেও কৰা নাছিল, ইমান সমালোচনা কোনেও কৰা নাছিল। মই এইটো কোৱা নাই দেই যে সমালোচনা কৰা বেয়া কথা, মই কৈ আছোঁ, শেষলৈ কৈ আছোঁ, কাহিনীটো মই কৈ আছোঁ, কোনেও কৰা নাছিল। আজি যেতিয়া যন্তৰ মন্তৰত সাংঘাতিক প্ৰতিবাদ হৈছে তেতিয়া এই ভিডিঅ'টো চাৰ্কুলেট হৈছে, সাংঘাতিক ধৰণে চাৰ্কুলেট হৈছে। আৰু প্ৰথম চাৰ্কুলেট হৈছিল য'ত ৰবি শৰ্মাই এটা কমেণ্ট কৰিছিল ৱাও বুলি, সেইটোৰ পৰা আৰম্ভ হৈছিল এইটো পুনৰ ট্ৰেণ্ডিঙলৈ অহা। অ'কে, এতিয়া কথাটো হ'ল যে যেতিয়া একুৰা জুই জ্বলে সেই জুইত সকলোৱে নিজৰ নিজৰ ৰুটি সেকিবলৈ চেষ্টা কৰে। সেই সময়ত গোটেই CJPৰ কাহিনীত ইম'চনেল এংগেল ইমান বেছি নাছিল। গতিকে এটা যুঁজ এখন যুঁজাৰ বাবে সাজু হৈছিল, ছাপৰ্ট বিচাৰিছিল ৰাইজৰ, কিন্তু বহু ৰাইজে তাক কেৱল মিম পাৰ্টি বা ধেমালি হিচাপে লৈ শেষ কৰিলে, কাহিনী শেষ হৈ গ'ল। তাৰপিছত ইমান দিনৰ পৰা যন্তৰ মন্তৰ প্ৰতিবাদ চলি আছে, ইমান দিনৰ পৰা 20 তাৰিখে সেই পিকটো আহিল, ইম'চনেল এংগেল আহিল, মাৰপিট হ'ল, তেজ উলিয়াই দিলে কাৰোবাৰ, মূৰ ফাটি গ'ল, সাংঘাতিক এটা পৰিৱেশ, একুৰা ইম'চনেলৰ আৱেগৰ ধুমুহা বলিল। আৰু সেই বলাৰ লগে লগে এই ভিডিঅ'বোৰ চাৰ্কুলেট হ'ল। এতিয়া কথাটো হ'ল যিসকল সজাগ মানুহ আছিল তেওঁলোকে এই ভিডিঅ'টোক লৈ পূৰ্বে কিয় একো প্ৰতিক্ৰিয়া নিদিলে? আজিৰ তাৰিখততো সকলোৱে লাখ লাখ ভিউজ লৈছে এই ভিডিঅ'টো দি, ইয়াৰ ওপৰত কমেণ্ট কৰি বিভিন্ন ধৰণৰ ভিউজ লৈছে। মোৰ এটাই আক্ষেপ যে আপোনালোকে সেই সময়তে কিয় নকৰিলে? অ'কে, এতিয়া ভাল নে বেয়া সেই সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া মই আপোনালোকক জনাওঁ যে চাওক, মই পুনৰ কৈছোঁ, ভিডিঅ'টো আপোনালোকে পাব্লিছ কৰিছে ঠিকেই আছে, কিন্তু আপোনালোকে এটা স্পষ্টীকৰণ দিব লাগিছিল বা আপোনালোকে ক্ৰছ ভেৰিফিকেশ্যন কৰিব লাগিছিল। আজিৰ তাৰিখত কিবা এটা ভিডিঅ' পালে, কিবা এটা কথা এটা পালে ডাইৰেক্টলি পাব্লিছ কৰি দিয়ে, এইটো বৰ বেয়া মানসিকতা। কোনেও ক্ৰছ চেক নকৰে, যাৰ বাবে ফেক নিউজ চাৰ্কুলেট হয়, যাৰ বাবে বহু বেয়া ঘটনা ঘটি যায়। একবাৰ ক্ৰছ ভেৰিফিকেশ্যন কৰা, আপুনি যদি নিজকে ডিজিটেল ক্ৰিয়েটৰ বুলি ভাবে, ইনফ্লুৱেঞ্চাৰ বুলি ভাবে, ক্ৰছ ভেৰিফিকেশ্যন আপোনাৰ দায়িত্ব। এটা মাত্ৰ ভিডিঅ' পাইছোঁ য'ত তাকো কেপশ্যনত পিন কমেণ্টত লিখি থৈছে যে এই ভিডিঅ'টো পুৰণি ভিডিঅ'। আদাৰৱাইজ মই যিকেইটা পাইছোঁ এতিয়ালৈকে ভাইৰেল ভিডিঅ', এটাতো মই পোৱা নাই সেই স্পষ্টীকৰণ। এটলিষ্ট আপোনালোকে কথাখিনি কোৱাৰ লগে লগে এইটো কথাও কওক যে ভৃগু কাশ্যপ আৰু নীল আকাশে সেই কথাখিনি কোনটো মুহূৰ্তত কৈছিল, আজিৰ তাৰিখত, আজিৰ প্ৰেক্ষাপটত কৈছিলে নে সেই সময়টোত কৈছিলে? কিন্তু সেই সময়ৰ মুহূৰ্ত, সেই সময়ৰ কাহিনী আৰু আজিৰ সময়ৰ কাহিনীৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আজি সম্পূৰ্ণ কাহিনী সলনি হৈ গ'ল, আজি এটা বেলেগ এটা পৰিৱেশ হৈ গৈছে। এই পৰিৱেশটোত হয়তো ভৃগু কাশ্যপ বা নীল আকাশে চিনি নাপাব বুলি ক'লে হয় নে নক'লে হয় মই নাজানো, আপোনালোকেও নাজানে। গতিকে এজন মানুহক ডাইৰেক্টলি ডিফেম কৰি দিয়াটো বেয়া কথা। আপোনালোকে এইটোক লৈ সমালোচনা কৰক যে সেইটো সময় পিক সময় আছিলে যে CJPৰ কথা ভৃগু কাশ্যপে যেতিয়া নাজানো বুলি কৈছিলে, সঁচাকে নাজানিছিল নে কেৱল মাত্ৰ এটা ব্যক্তিগত স্বাৰ্থত বা ভয়ত ভৃগু কাশ্যপে তেনেকে কৈছিলে, বা কাৰোবাক ভাল লগাবৰ কাৰণে ভৃগু কাশ্যপে তেনেকে কৈছিলে? নীল আকাশে সময় নাই বুলি কৈছিলে যে মই চাকৰি কৰোঁ, মোৰ সময় নাই, যাৰ সময় আছে তেওঁলোকে যাব। নীল আকাশে কেনেকে ডিচাইড কৰিব যে যাৰ অলাগতিয়াল সময় আছে তেওঁ CJP কৰিব যাব? তেওঁ কোন হয় সেই কথা ডিচাইড কৰিব? এনেবোৰ কথাক লৈ তেওঁলোকক সমালোচনা কৰক, সেয়া আপোনালোকৰ ভেলিড পইণ্ট হ'ব। কিন্তু আপোনালোকে এটা মহা ডাঙৰ ভুল কৰিছে যে কোনোবা এটা সময়ৰ ভিডিঅ' আনি কোনোবা এটা সময়ত লগাই দিছে। যেনেকে ৰাহুল গান্ধীক আলুৰে এফালে আলু সোমাই দিয়ক, আনফালে সোণা ওলাই যাব, সেই ভিডিঅ' আজি পৰ্যন্ত চাৰ্কুলেট হৈ থাকিল, কিন্তু আজিও বহু মানুহেই নাজানে যে সেই কথাখিনি আচলতে ৰাহুল গান্ধীৰ নাছিলে। তেনেকুৱা ধৰণৰ বহুকেইটা কথা আছে, গতিকে অকমান ক্লিপ কাটি আদি গুৰি নজনাকৈ এটা ভিডিঅ' চাৰ্কুলেট কৰি দিয়া ৰাইজলৈ মোৰ সেইটোৱে আহ্বান যে এনেকুৱা কাম নকৰিব, এইবোৰ বেয়া কথা। মানে আপুনি কাৰোবাক বেয়া পাব পাৰে, বহুত বেয়া পাব পাৰে, সমালোচনা কৰিব পাৰে, কিন্তু বেয়া পালে বুলিয়ে সমালোচনা কৰিবৰ বাবেই আপোনালোকে ভুল বাৰ্তা দিব, হোৱাই নোহোৱাই মিছা কিছুমান অপবাদ যাচি দিব, সেইটো বেয়া কথা। আৰু যিগৰাকী মহাশয়ে মোক গালি পাৰিছিলে সেইগৰাকী মহাশয়কো কৈছে, পাৰিলে আপুনিও অকমান ক্ৰছ ভেৰিফিকেশ্যনবোৰ কৰিব, চাব, কমেণ্ট এটা দি নিজকে ৰেবেল দেখাই দিয়াটোৱেই
সৰ্বোচ্চ নহয় চাগে মই ভাবোঁ, যদি মোৰ ভুল হোৱা নাই মহাশয়। আপুনি কৰি যাওক আপোনাৰ কাম, ধুনীয়া কাম কৰি আছে আপুনি, কিন্তু অন্ততঃ চাব অকণমান ইফাল সিফাল। আপুনিতো মহাপণ্ডিত, আপোনাক শিকোৱাৰ ধৃষ্টতাও নাই মোৰ, কিন্তু সেয়াই কথা। আপুনিতো নক'লে, ক'ব লাগিছিল ভালকে সেই সময়ৰ ঘটনা কি আছিল, আজিৰ ঘটনা কি আছিল। গতিকে এয়া আছিল সমগ্ৰ ঘটনা। কিন্তু শেষত মোৰ এনালাইচিছ এইটো যে যিদিনাখন মই মন্তব্যটো লৈ আছিলোঁ, সেইদিনাখন মোৰ মাইণ্ডতো এইটোৱেই খেলাই আছিলে বা ভাবি আছিলোঁ মনৰ ভিতৰৰ পৰা যে ভিগুদাই এইটো কথা ক'ব নালাগিছিল। ভিগুদাই যিহেতুকে শিল্পী মানুহ, শিল্পীৰ এটা দায়িত্ব থাকে, শিল্পীৰ এটা গাম্ভীৰ্যতা থাকে। ভিগুদা, নীলাকাশ দা এওঁলোকৰ পলিটিকেল আদৰ্শ কি বা তেওঁলোকৰ আইডিঅলজি কি, সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু তথাপিও যিহেতুকে তেওঁলোক সজাগ মানুহ, তেওঁলোকেতো দেখি থাকে 20 মিলিয়ন ফলোৱাৰ্ছ হোৱা CJP বেপাৰে পত্ৰসকলে CJP চলি আছিল। সেই মুহূৰ্তত ভিগু কাশ্যপ আৰু নীলাকাশৰ দৰে মানুহে যদি কয় যে মই CJPক চিনি নাপাওঁ, নামেই শুনা নাই, সেয়া নিশ্চিতভাৱে সেয়া ইটিঙৰ বাহিৰে আন একো নহয়। গতিকে ভিগু কাশ্যপে তেনেকৈ ক'ব নালাগিছিল। বেটাৰ হেণ্ডেল কৰিব পাৰিলে হয়, হয়তো তেওঁ CJPক ছাপৰ্ট নকৰাটো একো বেয়া কথাও নাছিলে। তেওঁ ডাইৰেক্টলি ক'ব পাৰিলে হয় যে মই ছাপৰ্ট নকৰোঁ বা মোৰ মতে ভাল হোৱা নাই, জানো নাম শুনিছোঁ। কিন্তু ভিগুদাই যিটো এটিটিউডত ক'লে, ইটিকিঙৰ সুৰত ক'লে, মানে তেওঁৰ ইটিকিংটো স্পষ্ট হৈ পৰিল, সেইটো একদম বেয়া কথা। বেয়া কথা নে ভাল কথা এইটো মই নক'ব বাৰু, সেইটো মই কাৰোবাক জাজ কৰিব নোৱাৰোঁ। তথাপিও মানে এইটো ক'ব নালাগিছিল আৰু মই ভাবোঁ। আৰু নীলাকাশ দায়ো এইটো ক'ব পাৰিলে হয় যে মই এইবোৰত নাযাওঁ, মোৰ সময় নাই। কিন্তু এড অন কৰি কিনে এইটো কৈ দিলে যে যাৰ সময় আছে তেওঁলোকে যাব, পিছত গম পাব সময় কিমান ইম্পৰ্টেণ্ট। সেয়াই আৰু শিল্পীসকল সজাগ হ'ব লাগে। অযথা আপোনালোকক গায়ক হিচাপে ৰাইজে মনত ৰাখিব। গায়ক ভৃগু কাশ্যপ, গায়ক নীলাকাশ বুলিয়েই মানুহে ক'ব, শিল্পী বুলি নক'ব। গতিকে আপোনালোকৰ যদি গায়ক হোৱাৰে মন, শিল্পী হোৱাৰ মন নাই, তেনেহ'লে ঠিকে আছে, আপোনালোকে এইদৰে আগবাঢ়ি যাওক। কিন্তু যদি শিল্পী হোৱাৰ মন অলপো আছে, তেনেহ'লে অকণমান বেলেঞ্চ কৰি কথাবোৰ কোৱাটো ভাল। আৰু হয়তো এতিয়া আপোনালোকক গায়ক হিচাপেও বহুতে ৰেকগনাইজ কৰিব নিবিচৰা এটা ধৰণৰ কিছুমান কমেণ্ট। কিন্তু সেয়াই আৰু ৰাইজেও কিছুমান একাংশই ভুল কৰিছে যে স্পষ্টীকৰণে নিদিলে বা তেওঁলোকে ক্ৰছ ভেৰিফিকেশ্যন নকৰিলে। কেতিয়াৰ ভিডিঅ' বহুত আগৰ ভিডিঅ' এটা উঠাই দিছে। গতিকে মই যিহেতুকে নিজেই গোটেই সাক্ষাৎকাৰটো লৈছিলোঁ, বোধ কৰিলোঁ যে মই আজি ওলাই আহি কথাখিনি কোৱাটো প্ৰয়োজন। গতিকে যদি মোৰ কিবা ভুল তথাপিও আপোনালোকে দেখিছে, তেনেহ'লে ক্ষমা বিচাৰিছোঁ, ক্ষমা কৰিব। বাকী আপোনালোকৰ সিদ্ধান্ত। আৰু খালি এটা কথা নাপাহৰিব যে আমাৰ মূল লক্ষ্য উদ্দেশ্যটো হৈছে ভাৰতত শিক্ষা ব্যৱস্থা বেটাৰ কৰিব লাগে, প্ৰশ্ন লিক বন্ধ কৰিব লাগে সম্পূৰ্ণৰূপে। আৰু এই প্ৰশ্ন লিক বন্ধ কৰিবৰ বাবে আমি যি প্ৰকাৰৰ হেঁচা দিব পাৰোঁ চৰকাৰক আমি দিব লাগে, আৰু আমি দিবৰ কাৰণে সাজু থাকিব লাগে, আৰু আমি দিম। ধন্যবাদ।